আমাৰ নেন্সিৰ মৰ্নিং ৰুটিন বাহিৰত আজি বতাহ মাৰি আছে এই কিয় নেন্সি কিয় কনফিউজ হৈ আছে আজি কিবা তাই হয়নে এফালে এফালে ৰখি চাই আছে তুমি Hello everyone, good morning. Welcome back to the channel. আশা কৰিছোঁ সকলোৱে ভালে আছে আজি বতৰটো বহুত ধুনীয়া একদম বাহিৰত পুৰা ৰ'দ দি আছে কাৰণে মানে ইয়াৰ পৰাই মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ দুৱাখনৰ চহৰৰ বাহিৰত চাই কালি কৈছিলোঁ বাইকত ৰাইড কৰি কিনে মই যোৱা কথা আৰু কিমান দেৰি লাগে ট্ৰেফিকত ফচা কষ্ট এইবিলাকৰ কথা তো আজি মানে ভাবিছোঁ কেবতে যাওঁ বুলি আকৌ তো বৰ্তমান কেব বুক হৈ গ'ল এতিয়া ৰাতিপুৱা 9টা বাজিছে অফিচ ওলাইছোঁ যাবৰ কাৰণে ইয়াৰ পৰা এৰাউণ্ড 1.5 ঘণ্টা ওচৰাচি লাগিব আৰু 10:30টাৰ ভিতৰত পাই যাব লাগে এতিয়া অলপ নতুন প্ৰজেক্টত কাম কৰি আছোঁ তাত লেটছ চি আগলৈ কেনেকুৱা যায় আপোনালোককতো আপডেট কৰিয়ে থাকিম তাৰ বিষয়ে তো ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ আপোনালোকে চাই থাকিব এইখন গাড়ী কেব আহি গ'ল মোৰ যাওঁ আৰু এতিয়া ধূপটো বহুত জ্যাদা है हाँ हाँ एग्जैक्टली हवा भी सही चल रहा है अच्छा ये कनिंघम रोड जा रहे हैं ना हम तो 10:30 बजे तक पहुंचना है ट्रैफिक थोड़ा अवॉइड कर पाए तो आप देखना कैसे जा सकते हैं हम लोग তো মই এতিয়া গাহৰি মাংস আনিবলৈ যাওঁ ৰাজে কালি কৈছিলে চাগে আপোনালোকক আমাৰ ফ্ৰেণ্ড অহা কথা আছে বুলি ডিনাৰত তো তাৰে কাৰণে যেনিবা মই দিনে পোহৰে গৈ পিনে মাংসটো আনি থৈ দিওঁ কাৰণ অলপমান দূৰলৈ যাব লাগে ওচৰত নাপায় তো মোৰ ৰেপিড' আহি গ'ল মই ৰেপিড' বুক কৰিলোঁ তো এতিয়া মই গৈ আছোঁ ভিডিঅ'টো আগলৈকে চাই থাকিব মাংস দোকানত আহি পালোহি বাট মাংসটোত মানে অকল ৰেড মিটে আছে ভেজ নাই তো সেইটো কাৰণে ভাবিছোঁ বেলেগৰ পৰা ল'ম বুলি এতিয়া মই গাহৰি ইয়াতে লৈ ল'লোঁ বেলেগ জেগালৈ নগ'লোঁ বাট কি হৈ গ'ল কেছটো মোৰ গাড়ীয়ে বুক হোৱা নাই আৰু এতিয়া তো মই জাষ্ট ঘৰ আহি সোমালোহি বহুত দেৰি ৰখিলোঁ ৰেপিডৰ কাৰণে বুকেই হোৱা নাছিলে আৰু এখন যোনখন বুক হ'ল মানে সেইখন আপোনাৰ 10 মিনিট দেখাই আছিলে তো বুক হোৱা নাই যেতিয়া এখনেই বুক হ'ল সেইকাৰণে 10 মিনিট ৰৈ দিলোঁ আৰু সেই ৱৰ্কশ্বপৰ আণ্টিজনী মানে চিনাকিৰ কাৰণে কথা পাতি আছিলে বহুত দেৰি তো মই টাইম পাছ কৰি দিলোঁ তাতে ৰ'দ ইমান দিছে আপোনালোকক মানে কি ক'ম মই ৰ'দত চকু মেলিবই পৰা নাই মাথা চাথা গৰমে হৈ গ'ল হেৰি নেন্সি সেই জান আহিলোঁ দ আহা নেন্সিক বেচেৰিক থৈ যাবলগীয়া হৈছে দেহামণি মামাম কালা নে জঁপিয়াইছে অঁ তুমি কি কাৰণে মামাম নোখোৱা দেহা হা তুমি ভালকৈ কিয় মামাম নোখোৱা হা ধুনু ছোৱালী নহয় নেকি তুমি ধুনু ছোৱালী হয়নে নহয় মই বঢ়িয়াত ধুই মেলি অলপ ফ্ৰেছ হৈ লওঁ তাৰপিছতে মই পৰ্কটো বনাম এতিয়া 3টা বাজি গ'ল মই ইয়াৰ পৰা গৈছিলোঁ 2টা বজাত চ' একদম কাৰেক্ট 3টা বাজি গৈছে কাৰেক্ট 2টা বজাত গৈছিলোঁ মই 1 ঘণ্টা পূৰা তো মই এভাগ পৰ্ক কাৰী কাৰণে মই বহাই দিলোঁ একচুৱেলি মই ভিডিঅ' শ্বুট কৰিব পাহৰি থাকিলোঁ মই ঘৰ জাষ্ট আহি পাই গ'লোহি এই অটোৰ পৰা নামিলোঁ আৰু এতিয়া ফ্ৰেণ্ড আছে ঘৰত ঘৰলৈ ভিতৰত গৈ ফ্ৰেছ হৈ আপোনালোকক ৰাতি লগ পাই আছোঁ হে গাইজ ৰাতি 2:30 হৈ গ'ল ভিডিঅ' এডিটিং কৰি আছিলোঁ এডিট কৰি কিনে জাষ্ট কমপ্লিট হ'ল
আৰু এইটো ক্লিপ এতিয়া লগাই ভিডিঅ'টো ৰেণ্ডাৰ কৰি কেনে এক্সপৰ্ট কৰি আপলোড কৰিব লাগিব চ' আপলোড কৰোঁতে আই থিংক শ্বেডিউল কৰোঁতে 1 ঘণ্টামান সময় লাগিব আৰু তো হোৱা হ'ব এৰাউণ্ড 3:30 তাৰপাছত আকৌ অফিচ ওলাব লাগিব সোনকালে তো হোৱাটো একদম হোৱা নাই গাইজ বহুত হেক্টিক হৈ আছে মানে কৈছোঁ নহয় অফিচ কৰি আছোঁ 9.5 ঘণ্টা 10 ঘণ্টা অহা যোৱাত লাগে কমচে কম 3-4 ঘণ্টা তাৰ উপৰি আকৌ ভিডিঅ' বনাই আছোঁ মই যোনখিনি পাৰিছোঁ বাহিৰত ভিডিঅ' বনাইছোঁ বাকীখিনি মুনে কভাৰ কৰিছে তাৰপিছত ৰাতি আকৌ এডিট কৰি আপলোড কৰিছোঁ মানে ভালেমানখিনি মেহনত চলি আছে তো আৰু আমাৰ নেন্সি ইয়াতে শুই আছে মই দেখাই আছোঁ এছত নেন্সি ইয়াতে বিচনাত শুই গ'ল এইজনী উঠি লৈ তাৰপিছত এই লেপটপৰ ওপৰত মাথা থৈ শুই আছে ধুনীয়াকৈ নেন্সি এতিয়া ফ্ৰেণ্ডছবিলাক আহিলে গাইছ আহি কেনে আমি খালোঁ ভাত চাত খালোঁ ধুনীয়াকৈ গাহৰি মাংস ভাত খালোঁ আৰু আমাৰ ফ্ৰেণ্ডে বিৰিয়ানী বনাই লৈ আহিছিলে সেয়াও খালোঁ তাৰপাছত ৰাতি বহুত হ'ল কাৰণে আমি তেওঁলোকক ইয়াতে থাকিব ক'লোঁ ৰাতি শুই আছে ইটো বেডৰুমত আমি এতিয়া এইটো বেডৰুমত আছোঁ মোৰ বাকীখিনি যোনটো পেণ্ডিং কাম আছে ইউটিউবৰ এইবিলাক কাম কৰি আছোঁ এতিয়া তাৰপাছত আৰু আমিও এতিয়া হোম চব কমপ্লিট কৰি কেনে বিশেষ একো নাই এটা জাষ্ট ৰিকুৱেষ্ট আছে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো ইমান মেহনত কৰি আছোঁ সদায় ডেইলি ব্লগ আনিবৰ কাৰণে আৰু আমাৰ লাইফত আপোনালোকে ইণ্টাৰেষ্ট লোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু ছাবস্ক্ৰিপশ্যন আমাৰ বাঢ়ি গৈয়ে আছে এভৰিডে গ্ৰ'থ দেখি আছোঁ বাট সকলোৱে ছাবস্ক্ৰাইব কৰিলে ভাল লাগিব ছাবস্ক্ৰাইব কৰিবৰ কাৰণে একো নালাগে বিলকুল ফ্ৰী হয় এইটো সিমানে আৰু গাইজ আজিলৈ ভিডিঅ'টো সমাপ্ত কৰোঁ ইয়াতে ৰাতিও বহুত হ'ল মই এই ক্লিপটো লগাই ভিডিঅ' এডিট কৰি বাকীখিনি কাম মই কৰি কেনে শ্বেডিউল কৰি দিওঁ ৰাতিপুৱা আপোনালোকে 8টা বজাত ভিডিঅ' পাই যাব এভৰিডে মৰ্ণিং 8টা বজাত আপোনালোকে ভিডিঅ' পাই যাব আমি একচুৱেলি দুটা প্লেন কৰি আছোঁ মানে ভ্লগ যোনটো হয় সেইটো ৰাতিপুৱা 8টা বজাত আহিব আৰু ৰাতি এটা শ্বৰ্ট ভিডিঅ' আহিব তো এভৰিডে মানে দুটাকৈ ভিডিঅ' আহিব ফৰ চিয়'ৰ শনিবাৰে শিৱৰাত্ৰি হয় শিৱৰাত্ৰিৰ কাৰণে আই থিংক আমি অফিচৰ পৰা লিভ পালে ধুনীয়া ভিডিঅ' বনাম শনিবাৰে মন্দিৰো যাব আছে 3টা শনিবাৰত মন্দিৰ যোৱা মানে মই কৈ থৈছোঁ তো সেইটো যাব লাগিব লাষ্ট শনিবাৰে মন্দিৰ গৈছিলোঁ আপোনালোকে ব্লগটো ডেফিনেটলি চালে আৰু নেক্সট শনিবাৰ আৰু এটা ফল'য়িং শনিবাৰতো আমি যাম তাৰ ভিডিঅ' আপোনালোকে ডেফিনেটলি পাব নেন্সি কেনেকৈ শুই আছে চব এজনী বিচনাৰ ওপৰত উঠি ল'লে আজিলৈ আহোঁ গাইছ ইমানখিনিতে আজি সমাপ্ত কৰোঁ ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আজিলৈ আহোঁ গুড নাইট